হেল্ল' বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল বটনটো দবাওক। লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয়? অপশ্যন বি, অস্থি মজ্জাত। হাঁহিবলৈ কিমানবিধ মাংসপেশীৰ প্ৰয়োজন হয়? অপশ্যন বি, 17টা। খোজ কাঢ়িবলৈ কিমানবিধ মাংসপেশীৰ প্ৰয়োজন হয়? উত্তৰ বি, 206 বিধ। আমাৰ প্ৰস্ৰাৱত থকা প্ৰধান পদাৰ্থ? অপশ্যন বি, ইউৰিয়া। বৰফ গলা ৰোধ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? উত্তৰ বি, গেলাটিন। ভাৰতৰ সৰ্বপ্ৰথম কটা ছবিখনৰ নাম কি? উত্তৰ বি, ৰাজা হৰিশ্চন্দ্ৰ। দূৰদৰ্শন কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ বি, 1959 চনত। হৰ্ণবিল উৎসৱ ক'ত হয়? উত্তৰ বি, নাগালেণ্ড। সংগীত নাটক একাডেমী ক'ত অৱস্থিত? অপশ্যন বি, দিল্লী। অৰ্থশাস্ত্ৰৰ ৰচক কোন? অপশ্যন বি, কৌটিল্য। পঞ্চম বেদ বুলি কোৱা গ্ৰন্থখন কি? অপশ্যন এ, মহাভাৰত। কুম্ভ মেলা কিমান বছৰ অন্তৰে অনুষ্ঠিত কৰা হয়? অপশ্যন বি, 12 বছৰ। লুংচুং উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ বি, ছিকিম। লাবনী কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? উত্তৰ বি, মহাৰাষ্ট্ৰ। সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ? অপশ্যন বি, অসম। মেডাম মে ফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন বি, টাই আহোম। সাহিত্য অকাডেমি বঁটা প্ৰচলন কেতিয়াৰ পৰা হৈছিল? অপশ্যন বি, 1954 চনত। সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি? অপশ্যন বি, জ্ঞানপীঠ বঁটা। ওডিচি নৃত্য কোন ৰাজ্যৰ? অপশ্যন বি, উৰিষ্যা। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন বি, 1959 চনত। প্লিজ ছাবস্ক্ৰাইব কৰক। ধন্যবাদ দাদা বাইদেউসকল।